हेलो नमस्कार সকলোকে আৰু আমাৰ খৰচীমাৰী গীতটি ৰিলিজ হৈ গ'ল আৰু তাৰে সৰু সৰু BTS কেইটামান মোৰ লগত আছে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ হেল্ল' এভৰিৱান গুড মৰ্নিং নমস্কাৰ মই হৈছোঁ দীক্ষা গগৈ এতিয়া বাজিছে 6টা আৰু মই আহিছোঁ শ্বুটিঙলৈ বুলি বাহিৰত ইমান বেছি ঠাণ্ডা হৈ আছে সেইবাবে গাড়ীতে বহি আছোঁ জানেনে আপোনালোকে হয়তো ভাবিছে কিহৰ শ্বুটিং মই আহিছোঁ গান এটাৰ শ্বুটিঙত এয়া মই ৰেডি হৈ গ'লোঁ আৰু মোৰ ইমান বেছি ঠাণ্ডা লাগিছে মই স্কাৰ্ফখন এৰিবকৈ পৰা নাই আৰু এইফালে সকলো ৰেডি হৈ আছে আৰু মই তাহাঁতক ডিষ্টাৰ্ব দি আছোঁ আমি পাই গ'লোহি শ্বুটিং লোকেশ্যনত এয়া মোক দেখিছে একদম চিম্পল মেকআপ কৰিছোঁ আমি সকলোৱে এতিয়া পূজা কৰি আমাৰ কামখিনি আৰম্ভ কৰিব ল'লোঁ এফালে আমাৰ শ্বুটিং ষ্টাৰ্ট হৈ গ'ল মই নাচি আছোঁ পুৰা মন দি এতিয়া মই ধুনীয়াকৈ ওলাই মেলি আহি পালোহি আমাৰ নেক্সট লোকেশ্যনত আমি যে তিনিজনী মিলি ইমান কথা পাতিছোঁ শ্বুটিঙত এতিয়া মই আহি পালোহি থাৰ্ড লোকেশ্যনত ইমান স্পীডত আহিছোঁ মোৰ দেৰিয়ে হৈছে এইফালে মই গৈ আছোঁ পথাৰত সেয়া হৈছে আমাৰ টিমটো চব ৰেডি হৈ গ'ল মোৰহে দেৰি হৈছে আমাৰ যে শ্বুটখিনি অলম'ষ্ট কমপ্লিট হ'লগৈ যিসকলে আমাৰ ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই মোৰ বায়'ত লিংক দিয়া আছে আপোনালোকে সকলোৱে চাই লওক আৰু জনাব কেনেকুৱা পালে আৰু যিসকলে আমাৰ ভিডিঅ'টো চালে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু আজিলৈ ইমানেই আছিল বাই বাই